নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি লৈ আহিছো মই 2024 চনৰ 1 জানুৱাৰীৰ দিনা ৰাতিপুৱা আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে নিজৰ ঘৰখনৰ ভালদৰে সাফচিকুণ কৰি নিগেটিভিটি আঁতৰ কৰিব নিজৰ ঘৰখনৰ ধূপ ধুনা জ্বলাই গা পা ধুই ধুনিয়াকে ধূপ ধুনা জ্বলাই ঘৰখন এটা পজিটিভ ভাইব এটা আনি লব তাৰ পিছত আপোনালোকে কোটেশ্বৰ মহাখৰ্ব এটু জব কৰিব যিমান বাৰ পাৰে জব কৰিব কাৰণ অহা বছৰ 2024 চনটো খুনিৰ বছৰ হয় তাৰ পিছত আপোনালোকে নিজৰ ভগৱানক পূজা কৰিব যি ভগৱানকে পূজা কৰে আৰু ঘৰৰ মেইন দুৱাৰ মুখত ঘৰ সাফচিকুণ কৰাৰ পিছত অকমান দালচেনিৰ পাউডাৰ বা জায়ফলৰ পাউডাৰ নাটমেগ পাউডাৰ জায়ফলৰ গুৰি বা দালচেনিৰ গুৰি লব লৈ হাতত লৈ নিজৰ ঘৰখনৰ মেইন দুৱাৰত আপোনালোকে বাহিৰ ফালে মানে বাহিৰত গলে ঘৰৰ ভিতৰত আহিলে যেটো মুখ কৰে সেই মুখ কৰি ঘৰৰ ভিতৰ ফালে এনেকে ফুৱাই দিব আৰু কব যে as the cinnamon blows into my house prosperity and abundance flows into my house etu term kobo as the cinnamon blows into my house prosperity and abundance flows into my house মানে মোৰ ঘৰত যেনেকৈ এই দালচেনিৰ গুৰি উৰি গৈছে তেনেকৈ ঐশ্বৰ্য বৈভূতিও মোৰ ঘৰত চাৰিওফালৰ পৰা খুমালে তেনেকুৱা মিনিং হয় এটু কৰিব আৰু পাৰিলে কালি সোমবাৰ হয় আপোনালোকে অকমান গাখীৰ দি গা ধোৱা পানীত অকমান এৱা গাখীৰ দি গা ধুব তাৰ আগত পাৰিলে অকমান নিমখ বা ফিটকিৰি কৰ্পূৰ দি পানীত দি গা ধুব গা ধুই উঠি এইখিনি কাম কৰিব দেখিব অহা বছৰটো সকলোৰে ভাল হ'ব সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই ধন্যবাদ ৰাধে ৰাধে